নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাই অঞ্চু আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ আমি বৰ ধুনীয়া ঠাই এডোখৰলৈ আহিলোঁ। ত' ইয়াতে পাৰ্টি এটা খাবলৈ আহিলোঁ। এনেই চাই থাকক, আপোনালোকক কৈ আছোঁ। ৰুমৰ পৰা ওলাই আহোঁতে চাওক বৰষুণ চৰষুণ নাছিলে, এতিয়া চাওক বৰষুণত তিতিয়ে আছে, তিতি কিনে ভিডিঅ' বনাব লগা হৈছে। আৰু পাৰ্টিও এনেকৈয়ে চলি আছে, এনেকৈ এইফালে চলি আছে, বনাই আছে। অকণমান মানে কি হয়, ট্ৰেইনৰ হেৰি এটা আছে, তাৰ তলতে অলপ তিতিছোঁ আৰু উপায় নাই। ভিডিঅ'টো চাই থাকক আৰু দেখুৱাই আছোঁ আমাৰ শাক চব্জি ভাত পানী বনিলে আপোনালোকক দেখুৱাই আছোঁ। চাওক, এই বৰষুণৰ বতৰত তেনেকৈ তিতি তিতিয়ে খাই মেলি যামগৈ আৰু। বাইদেউ এইটো বাইদেউ হৈছে একদম খানা মাংগুলি, একদম ব্ৰইলাৰ মাংস দেখিছে কি ধুনীয়া টিপটপ বনাইছে। এইটো বনি গ'ল বৰষুণৰ বতৰত কি অৱস্থা। যাব জানো বোলে এতিয়া বৰষুণ চৰষুণ এৰি দিলে। এতিয়া আমাৰ ধুনীয়াকৈ মাংসও বনি গৈছে, নহ'লে পূৰা বৰষুণত বৰবাদ হৈ গৈছিলে। চ' এতিয়া বিন্দাছ হ'ব ন, বিন্দাছ আমাৰ হৈ গ'ল। এতিয়া আমি ভাতটো খাবলৈ ৰেডি। এইফালে মাংস বিটাই আছে। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে, মজা ভাইটি, আহি কেনেকুৱা লাগিছে? সঞ্জয়টো ভোক লাগিছে বোলে, খালেই ভাল লাগিলে ন আহি? বৈদ্য ভোক লাগিছে। বৰষুণ জাগে খালি অকণমান আমনি কৰিছিলে, দিগদাৰ দিয়া নাই। হ'লেও এতিয়া ধুনীয়া বতৰ। এতিয়া ভাতটো খাই লওঁ, ঠিক আছে। এতিয়া আমাৰ ৰান্ধনীয়ে বাঢ়ি মেলি কিলিয়া ফাইনেলি দিছোঁ আৰু টেষ্টিং কৰিছোঁ প্ৰথমটো। একদম মজা আছে, মজা। পানী একদম মজা বুলি আছে। এতিয়া খাই লওঁ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ফাইনেলি আমি ভাত পানী খাই হৈ গ'ল। চ' এতিয়া যাবলৈ ওলাইছোঁ। আপোনালোকক কিছুমান দৃশ্যাংশ দেখুৱাম, চাব। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বৰষুণত তিতি চোলা তোলা তিতি গ'ল, চোলা নিপিন্ধো আৰু তিতি একদম বৰবাদ হৈ আছে। কেনেকুৱা লাগিলে কওক? মজা 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 মজা। কওক আপোনাৰ কেনেকুৱা? ধুনীয়া। এতিয়া হাই বাই বাই। চব বন্ধুসকল, আজি ভিডিঅ'টো বৰষুণ দিয়াৰ কাৰণে বৰ বেছি দীঘলীয়া নকৰোঁ, বৰ বেছি বিশেষ দেখুৱাব নোৱাৰিলোঁ। পাৰ্টি খালোঁ আৰু গুচি আহিলোঁ। ত' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰি দিছোঁ। বাই বাই। একদম খানা মাংগুলি, একদম ব্ৰইলাৰ মাংস দেখিছে কি ধুনীয়া টিপটপ বনাইছে।